কবিতাটিৰ শিৰোনামা কাল্পনিক গভীৰ প্ৰেমত এক মুহূৰ্ত। কবিতাটিৰ কবি পংকজ অসমীয়া কলিতা। মন যায় থাকিব উশাহে নিশাহে মাতো তোমাৰ সতে, মন যায় গুচি যাব তোমাৰ ওচৰলৈ গোপনে হঠাতে। মন নাযায় একোকে খাব তুমি ফোনত কথা নাপাতিলে, মন নাযায় একো কৰিব হেডফোনত তোমাৰ সঁহাৰি নাপালে। শুনি থাকিম যেন লাগে তুমি কিবা চুবাই থকাৰ শব্দ, গিলি দিয়া প্ৰতিটো ঢোকৰ শব্দ। গাঁঠি লাগিব তোমাৰ তুমি কাঢ়ি দিবা, মই কম পানী খোৱা নহ'লে মৰি যাবা। তুমি মৰমেৰে কবা পাগলটো এনেহে অলপ কাঢ়িছো মই মিচিকিয়াই দিম তুমিও মিচিকিয়াই দিবা। আকৌ দুয়ো খাম ভাত হেডফোনত কথা পাতি ধেমালি কৰিম, ভাত খাই উঠি অলপ সময় বিচনাত পৰিম, মৰমৰ কোবাল নদীত দুয়ো সাঁতুৰিম, দুনিয়াৰ কথাবোৰ পাহৰি যাম। ঘৰৰ মানুহে যেতিয়া দিব গালি হাঁহিৰে উৰাই দিম আৰু তোমাক কম নাই এনেও অলপ গালি দিছে শুই থকা বাবে। আৰু যেতিয়া তুমি দিবা গালি ঘৰে গুচি যাম, থাকিম অকলশৰে আৰু ভাবিম কিবা কৰিব পাৰিনে নোৱাৰিম। বিয়াৰ কথা ভাবিম, কামৰ কথা চিন্তা কৰিম, লাহে লাহে প্ৰেম সাগৰত অলপ বেছিকৈ ডুবিম, গভীৰ প্ৰেমত পাগল হম, পৃথিৱীখন তোমাৰ মাজতেই দেখা পাম। আৰু এদিন তোমাক নাপালে মৰি যাম বুলি কৈ তুমিয়ে লাজ মাৰি এৰি যাবাগৈ।